বানপানীৰ হাহাকাৰ অৱস্থা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকৰ প্ৰশ্ন কৰাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কংগ্ৰেছৰ দিনত মথাউৰি আছিলে সেইবিলাকে ভাঙি গৈছে, অৰ্থাৎ বানপানীয়ে সেই মথাউৰিবিলাকে ভাঙি নিছে যিবিলাকে কংগ্ৰেছৰ দিনত নিৰ্মাণ কৰা হৈছিলে। প্ৰদ্যুৎ বৰদলৈ উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদ্যুৎ বৰদলৈয়ে এনেকৈ উভতি ধৰিছে যে কংগ্ৰেছে অকল মথাউৰি নিৰ্মাণ কৰা নাছিলে, কংগ্ৰেছে ভাৰতবৰ্ষখনো নিৰ্মাণ কৰিছিলে। আচলতে কংগ্ৰেছে নিৰ্মাণ কৰা বস্তুবিলাকেই যে ধ্বংস হৈছে তেনেকুৱা নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা কেইবাটাও ব্ৰিজ, কেইবাটাও তেনেকুৱা সংস্থান 6 মাহৰ ভিতৰতে ধ্বংস হৈ পৰিছে, 6 মাহৰ ভিতৰতে সেইবিলাক ভাঙি পৰিছে আৰু ধ্বংস হৈ গৈছে। কিন্তু সেইবিলাকক লৈ কোনো ধৰণৰ টুলুঙা মন্তব্য কৰা নাই বিৰোধী পক্ষৰ নেতাই। কিন্তু আজি যিদৰে টুলুঙা মন্তব্যৰ বাবে বিজেপিৰ নেতাসকল বিখ্যাত বুলি আমি জানো, কিন্তু আজি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে যিটো কৈছে, এটাৰ ট্ৰলৰ ভাষাত যিটো উত্তৰ দিছে, সেয়াও এক প্ৰকাৰৰ টুলুঙা মন্তব্য বুলিয়েই ক'ব লাগিব। কিন্তু কথাটো সেইটো নহয়। কথাটো হৈছে যে যদি কিবা ধ্বংস হৈছে, কিবা অভাৱ অভিযোগ আছে, সেইবিলাকক বিৰোধী দলৰ কৰ্ম বুলি কৈ আপুনি হাত সাৰিব নোৱাৰে। বিজেপিৰ নেতাসকলে এই টুলুঙা মন্তব্যবোৰ দিয়ে কেৱল ৰাইজৰ মন ভুলাবলৈ। কিন্তু বিৰোধী নেতাসকলে যদি এইদৰে উভতি ধৰিবলৈ আৰম্ভ কৰে, তেনেহ'লে বিজেপিৰ নেতাসকলৰ বহু তেওঁলোকৰ কথাৰ যি মুখৰ যি চৰিত্ৰ, সেয়া উদঙাই দিবলৈ সক্ষম।